বাজেটৰ কথা আছে সবেতো কেশ পেমেন্ট দি এখন গাড়ী লবলৈ অসুবিধা হয় সকলোৰে মনত এটা আশা থাকে ধৰক তেওঁলোকৰ ঘৰলৈ এখন গাড়ী এখন যাওক চবৰে ঘৰত আপোনাৰ কেছ পইচা নাথাকিব পাৰে সেইকাৰণে আপোনাৰ ধৰক সুবিধা এনেকুৱা আছে ধৰক তেওঁলোকে সৰু সুৰা ডাউন পেমেণ্ট দি আমাৰ এপাত তেওঁ মনৰ পচন্দৰ গাড়ী এখন ঘৰলৈ নিব পাৰে মনৰ সপোনটা পুৰা কৰিব পাৰে হয় এইটো সুবিধা আমাৰ ডিলাৰত দিয়া আছে আপোনাৰ বেলেগতকৈ আপোনাৰ বহুত কম দামতে আমাৰ গাড়ীবোৰ দিয়া হয় বিশেষ মাৰ্জিন ৰখা নহয় হেল্ল' গাইজ পুনৰ স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ মই আজি আছো লখিমপুৰ চৰাইমৰীয়া এটা টু ভেলু ডিলাৰত যিটো টু ভেলু ডিলাৰত আছে আপোনাৰ মাৰুতি কোম্পানী বিভিন্ন ধৰণৰ চাৰিচকীয়া বাহন ইয়াতে আমাৰ ডিলাৰৰ এই দাদা এজন আছে দাদা নমস্কাৰ নমস্কাৰ দাদা পৰিচয়টো আপোনাৰ দি দিয়ক হয় মোৰ নাম বিকি গগৈ মই এইটো ডিলাৰ এজন কৰ্মচাৰী হয় আহক আমি পলম নকৰি আমাৰ গাড়ীবোৰ আমি চাই যাওঁ ফালৰ পৰা মাৰুতি অলটো এটা ষ্টেণ্ডাৰ্ড হয় এখন আপোনাৰ 120 হয় 120 হয় 120 আপুনি দি থোৱা আছে আপোনাৰ আজিকালি এখন 120 আপোনাৰ এখন আজি স্কুটি বা বাইক পায় সেই বাজেটত আমি এখন আপোনাৰ চাৰিচকীয়া বাহন আপোনালোকৰ ঘৰলৈ নিব পৰাকৈ আপুনি সুবিধা কৰি দিছে এখন হ'ব আপোনাৰ কেটেন ভিএক্স 2017 মডেল আপোনাৰ হয় এখন আপোনাৰ আস্কিং 280 এখন আপোনাৰ ৰিফাইনেন্সো কৰিব পৰা সুবিধা আছে কেছ প্ৰসেস কৰিব পাৰে এখন আপোনাৰ এজিএস হ'ব অটো গিয়াৰ সিস্টেম হ'ব এখন আপোনাৰ মানে সুবিধাখিনি পাৱাৰ সিং এইখিনি গোটেইখিনি আছে আপোনাৰ এই সব সুবিধা সেফটি ফিচাৰ্স গোটেইখিনি বস্তু সুবিধা ইয়াতে সোমাই থাকিব আপোনাৰ এখন 2011 গাড়ী হ'ব আপোনাৰ আপোনাৰ i20 মেগনা আপোনাৰ টপ মডেলটো এখন আপোনাৰ 195 ত আমি সেল কৰি আছো 195 ত আপুনি সেল কৰি আছে এখন আপুনি ৰিফাইনেন্স কৰিবও পাৰিব ৰিফাইনেন্সৰ সুবিধা আছে কেছ প্ৰসেসৰ আপোনাৰ সুবিধা আছে আপুনি দুইটা সুবিধা কৰিব পাৰিব আপোনাৰ আপোনাৰ কেটেন ভিএক্স হয় এখন অলৰেডি এজনে তেওঁ মন পছন্দ কৰি তেওঁ বুক কৰি থৈ দিছে তেওঁ ফাইনেন্সৰ কাম চলি আছে এখন আপোনাৰ 2017 ৰ ৱেগনাৰ হ'ব ৱেগনাৰ ভিএক্স এখন আপোনাৰ 330 হ'ব হয় আৰু এখন ৱেগনাৰ আছে এখন 2012 মডেল হ'ব 12 মডেল এখন তোমাৰ আস্কিং প্ৰাইস 2 লাখ আচ্ছা হয় আৰু এখন ৱেগনাৰ আছে হয় এখন আপোনাৰ 2015 মডেল হ'ব 15 মডেল হ'ব এখন আস্কিং প্ৰাইস আপোনাৰ 250 হ'ব 250 হয় এবোৰ আপোনাৰ গুটেখিনি গাড়ী আপোনাৰ ৰিফাইনেন্সৰ সুবিধা সকলোতে আছে হয় আপোনালোকৰ ইয়াত যিমানখিনি গাড়ী আছে সকলোখিনি গাড়ীটো ৰিফাইনেন্স কৰা হ'ব ৰিফাইনেন্স এভেইলেবল আছে হয় কাৰণ বাজেটৰ কথা আছে সবেতো কেশ পেমেন্ট দি এখন গাড়ী লবলৈ অসুবিধা হয় সকলোৰে মনত এটা আশা থাকে ধৰক তেওঁলোকৰ ঘৰলৈ এখন গাড়ী এখন যাওক চবৰে ঘৰত আপোনাৰ কেছ পইচা নাথাকিব পাৰে সেইকাৰণে আপোনাৰ ধৰক সুবিধা এনেকুৱা আছে ধৰক তেওঁলোকে সৰু সুৰা ডাউন পেমেণ্ট দি আমাৰ এপাত তেওঁ মনৰ পচন্দৰ গাড়ী এখন ঘৰলৈ নিব পাৰে মনৰ সপোনটা পুৰা কৰিব পাৰে হয় এইটো সুবিধা আমাৰ ডিলাৰত দিয়া আছে আপোনাৰ বেলেগতকৈ আপোনাৰ বহুত কম দামতে আমাৰ গাড়ীবোৰ দিয়া হয় বিশেষ মাৰ্জিন ৰখা নহয় অতি সুন্দৰ আৰু আছে আপোনাৰ অকল লখিমপুৰ ডিষ্ট্ৰিক্টতে নে অসমৰ মানে প্ৰত্যেক ডিষ্ট্ৰিক্টতে আপোনালোকে ৰিফাইনেন্সটো কৰে ৰিফাইনেন্স আপোনাৰ বেলেগতো কৰিব পৰা হয় অকল আমাৰ লখিমপুৰ বুলি কোনো কথা নাই ভিএক্স হ'ব 2014 মডেল হ'ব আপোনাৰ এতিয়া ডকুমেন্টেশন আপোনাৰ অন ইনক্লুড কৰি দিব আপোনাৰ ট্ৰান্সফাৰ ৰেজিষ্ট্ৰেচন ইনস্যুৰেন্স গোটেইখিনি আপোনাৰ ইনক্লুড তাতে কৰি দিব আপোনাৰ হয় এখন আপোনাৰ সুইফট ভিএক্স হ'ব 2014 মডেল 280 আছিল আপোনাৰ 280 দিব ন 280 দিবলৈ আহিলে ডিলাৰলৈ আহিলে হয়তো অলপ হয় ধৰক আপোনালোকৰ এফাইন্সত আহিলে ধৰক আমি কিবা এটা তেওঁক চাই দিব পাৰিম সুবিধা আছে এখন আপোনাৰ ইগনিছ হ'ব 2019 মডেল এখন আপোনাৰ আস্কিং 480 হয় এখন আপুনি ৰিফাইনেন্সৰ সুবিধা কৰে এখন আপুনি মেক্সিমাম আপুনি 5 বছৰ ৰিফাইনেন্স কৰিব পৰা সুবিধা আছে 5 বছৰলৈকে ন এখন আপোনাৰ i20 এক্টিভ হ'ব এখন আপোনাৰ মাৰুতিৰ আপোনাৰ নন মাৰুতি গাড়ী এক্সচেঞ্জ কৰা হয় এখন i20 এক্টিভ হয় এখন আপোনাৰ হুণ্ডাই গাড়ী হয় কিন্তু এখন আমাৰ এক্সচেঞ্জ কৰিছো এখন আপুনি ৰিফাইনেন্স কৰি ল'ব পৰা সুবিধা আছে সুবিধা আছে হয় আচ্ছা আপোনালোকৰ ইয়াতে গাড়ীবিলাক যিবিলাক দেখিছো যে যিবোৰ কালেকশ্যন কৰে ক'ৰ পৰা আনে আপোনালোকে গাড়ীবিলাক এইখিনি চব গোটেইখিনি আমাৰ এক্সচেঞ্জৰ গাড়ী হয় এক্সচেঞ্জৰ গাড়ী হয় তেওঁলোকৰ এক্সচেঞ্জ কৰি নতুন গাড়ী লৈ যাওক আমি কথা পাতি গৈ থাকোঁ বাই ছাৰ হয় কওকচোন এখন সুইফট ভিএক্স হ'ব আপোনাৰ এখন আপোনাৰ 480 হয় আস্কিং প্ৰাইস 50000 আৰ্নিং হৈছে আপোনাৰ এখন আপোনাৰ কেটেন হ'ব 2014 মডেল হয় এখনৰ প্ৰাইসটো আপোনাৰ 180 হ'ব 180 আৰু ৱেগনাৰ আপোনাৰ গাড়ী আছে ৱেগনাৰ আছে আপোনাৰ i20 আছে আমাৰ ইয়াত অকল মাৰুতি বুলি ক'লে অকল মাৰুতি নহয় আপোনাৰ নন মাৰুতি গোটেইটো ব্ৰেণ্ডৰ আপোনাৰ এক্সচেঞ্জ কৰা হয় মাৰুতি নন মাৰুতি এখন আমাৰ 2018 মডেল হ'ব 2018 আপোনাৰ ইয়াৰ ৰেটটো অলটো ভিএক্স এখন আস্কিং প্ৰাইস 3 লাখ হয় 2016 মডেল হ'ব আপোনাৰ ৱেগনাৰ ভিএক্স এখন আপোনাৰ আস্কিং প্ৰাইস হ'ব 290 গোটেই ডকুমেন্টছন ইনক্লুড হৈ থাকিব হয় এখন 2014 মডেল হ'ব আপোনাৰ 14 মডেল হয় এখন আপোনাৰ আস্কিং 370 দিয়া আছে এখন আপোনাৰ i20 হ'ব 13 মডেল এখন আপোনাৰ আস্কিং 3 লাখ হয় এখন ৱেগনাৰ ভিএক্স আপোনাৰ 15 মডেল হ'ব ন আচ্ছা এখন ৰেট কিমান দি আছে মানে এখন আপোনাৰ 250 হয় সব কিমান ধুনীয়া হৈ আছে আপোনাৰ একদম টিপ টপ কন্ডিশন সিটৰ কভাৰ পৰা ধৰি গোটেই
আপোনাৰ ইঞ্জিনতো হাত দিলে ইঞ্জিন আমাৰ চিল পেক আছে এচি পেক ন হয় এখন আমাৰ সুইফট ভিএক্স হ'ব 2014 মডেল হ'ব এখন আপোনাৰ 14 মডেল হয় 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 সব কিমান ধুনিয়া কন্ডিশন মানে আপোনাৰ এই ডিলাৰলে এই টু ভেলু ডিলাৰলে যদি আপুনি ছয়ামে টু ভেলু ডিলাৰলে আহে আপুনি নিশ্চিন্ত মানে এখন আপোনাৰ মন পছন্দৰ কম দামৰ গাড়ী আপুনি লৈ যাব পাৰিব সেয়া টিপ টপ হৈ আছে আহিব আপোনালোকে এইখন আপোনাৰ চাইডে পাৱাৰ উইন্ডো হ'ব আপোনাৰ চাইডে পাৱাৰ উইন্ডো আপোনাৰ এইখন হ'ব আপোনাৰ ইগনিছ 2019 মডেল আপুনি ইন্টেৰিয়ৰটো চাব পাৰে হয় এইখন আপোনাৰ সুবিধা কি আছে চাইডে পাৱাৰ উইন্ডো পাৱাৰ ষ্টিং আপোনাৰ গোটেই সুবিধাখিনি আছে কন্ডিশনটো দেখাই দিয়ে কিমান ধুনিয়া টিপ টপ একদম নতুন হৈ আছে গাড়ী আজিলৈ আহিছো গাইজ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনটো পোনপ্ৰথমে আপুনি পায় ধন্যবাদ জয় আই অসম